Hey guys, কি খবৰ আশা কৰিছো সকলোৱে ভাল ভিডিও থাম্বনেল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিওটো কি হ'ব এটা সাধাৰণ ভিডিও বৰ্ষা বাই বিদেশ ফুৰা সময়ত তেওঁ অনুভৱটো সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰিছে তাৰ এটা ভিডিও আছে ভিডিওটো মই আপোনালোকক দেখাম আৰু বৰ্ষা বা অভিনয় চাই ভাল পোৱা হ'লে ভিডিওটো লাইক এটা কৰি দিব এতিয়া মই ভিডিওটো আপোনালোকৰ আগলৈ আগবঢ়াই দিছো কেনেকুৱা হ'ল এটা কওকচোন অভিজ্ঞতা সকলোৰে ষ্টেচু অফ লিবাৰ্টিৰ ভাল লাগিলে কিন্তু বৰ গৰম আছিল গৌতম দাৰ বঢ়িয়া লাগিল তেওঁ বহি থাকিলে তেওঁহে আটাইতকৈ হেৰি সুস্থ ইনচান আমাৰ ঠিক আছে না আছিলে ভিডিওটো আৰু আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল এটা সাধাৰণ ভিডিও নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অনাগত দিনসমূহত ভাল ভিডিও লৈ আহিম বিশেষ একো আপডেট নাই এইকেইদিনত যদি নতুন কিবা আপডেট ওলাই মই আপোনালোকক সকলোকে আগত দিবলৈ চেষ্টা কৰিম অন্য এটা ভিডিও আকৌ আপোনালোকৰ মাজলৈ আহিম